আজুতিৰা বা খবৰ কেনে মজা কেনে মজা কেনে মজা গৰমত ইমান গৰমত আপোনাক যে জেৰা কৰিছে এনেকুৱাকৈ এটা এটাকে তদন্ত কৰি ওলোৱাক আমাৰ জোনমণিয়ে হত্যা কোনে কৰিছিলে সেইদিনাখন ৰাতি জোনমণিৰ লগত ইমান ৰাতি মাকে কৈছে যে জোনমণি মাকে আভাজ্যোতিৰ লগত আছিলোঁ বুলি জোনমণিয়ে নিজে ফোন কৰি মাকক কৈছে মই যে আভাজ্যোতি দাদাৰ লগত আছোঁ কিন্তু সেই আভাজ্যোতি দাদা এইটো কথা কিন্তু সুধিব লাগে কিমান টাইমত জোনমণিৰ লগত ফোন কৰিছিলে ক'ত আছিলে তাইৰ লগত কি কৰিছিলে সেইখিনি কথা আপোনাক সোধ-পোছ কৰক ঘপককৈ এৰি নিদিব সুমিত পালৰ নিচিনা এৰি নিদিব সুমিত পালক এৰি দি আপোনালোকে বহুত ভুল কাম কৰিছে কিন্তু তেনেকুৱা হত্যাকাৰীক আপোনালোকে এৰি দিয়ে যদি তেনেকুৱা বাৰে বাৰে একেটা কাম কৰিব মানুহে চেষ্টা কৰিব গম পাইছে নাই আমাৰ আভাজ্যোতি ৰাভাকো আপোনালোকে এতিয়া সোধা পোছা কৰি এৰি দিছে কিন্তু সুমিত পালৰ নিচিনা কৰিব নেকি বাৰু নকৰিব সুমিত পালৰ নিচিনা কেতিয়াও নকৰিব দেই তেওঁৰ নাম যিহেতু মাকে সাঙুৰ খুৱাইছে তেনেদৰে তাক সোধা পোছা কৰক জেৰা কৰক গ্ৰেপ্তাৰ কৰক আপোনালোকে এৰি নিদিব আজি এজনী মাৰিছে কাইলৈ হয়তো বহুতক তেনেকুৱা কৰিব লীনাদনৰ নাম মাকে উল্লেখ কৰিছে লীনাদনক আপোনালোকে মাতক ৰুণানেকক মাতক সোধা পোছা কৰক কোনটো সত্য কোনটো অসত্য আপোনালোকে উলিয়াওক আভাজ্যোতি ৰাভা 3 বছৰত একদম লাখটকীয়া একদম কোটিপটীয়া ঘৰ ৰাজমহল বনাইছে ৰাজমহল মাটি বাৰী লৈ পূৰা একদম বিন্দাছ মানে তেনেকুৱা এদিন আপোনাৰ ৰাজমহল তলত খপকৈ খহি আহিব আপোনালোকে কেতিয়া ধৰিবই নোৱাৰিব গম পাইছেনে মানুহক অন্যায় কৰি কেইকাল খাব আপোনালোকে খুব বেছি এদিন এনজয় কৰিব দুদিন এনজয় কৰিব তেনেকুৱা ঘটা ধন এদিন খপকৈ নামি আহিব আপোনালোকৰ নিচিনা মানুহ থাকিলে আমাৰ অসম তলে নামি আহিব গম পাইছেনে আপোনালোকে কি দেখুৱাইছে পুলিচ বিষয়া হৈ পেলাই মানুহক অন্যায় কৰি টকা খাইছে নিজৰ বিল্ডিং বনাইছে লোকে মৰি যাওক লোকে খাবলৈ নাপায় মৰি গৈছে আপোনালোকে বিল্ডিং বনাই থাকক সেইটোৱে হৈছে গতিকে এওঁক আভাজ্যোতি ৰাভা নামটো শুনিবলৈ খুবেই ভাল কিন্তু তেনেকুৱা মানুহজন যদি ভাল হোৱালে ক'ত মাটি লৈছে কিমান সম্পত্তিৰ মালিক হৈছে তেওঁক আপোনালোকে তদন্ত কৰি উলিয়াওক এৰি নিদিব এৰি দিলে তেওঁ চল পাব ভাবিব মই আজি ইমান ডাঙৰ কাম কৰি আজি মই আঁতৰি আহিছোঁ মোক কোনে কি ক'ব পাৰিছে ঠিক তেনেদৰে আপোনালোকে এৰি নিদিব এৰি দিলেই ভোকা কুকুৰে আপোনালোকে এৰি নিদিব সুমিত পালৰ নিচিনা নকৰিব আৰু কাক মাতৃয়ে জোনমণি মাতৃয়ে সাঙুৰ খুৱাইছিলে সেইবোৰ চব তদন্ত লওক জোনমণি সোণৰ চেণ্ডালৰ কথা আপোনালোকে তদন্ত লওক তেওঁ 2টা মোবাইল বা এটা মোবাইল ক'লৈ গ'ল সেইটো তদন্ত কৰি উলিয়াওক আপোনালোকে গম পাইছেনে সেইটো তদন্ত কৰি উলিয়াওক আৰু কিমান টাইমত কাৰ লগত ফোন কৰিছিলে সেইটো ৰেকৰ্ড উলিয়াওক আপোনালোকে সেইবোৰ চব তদন্ত কৰক তেতিয়া সত্য পোহৰলৈ আহিব আমি এইটোৱে বিচাৰি আছোঁ যে জোনমণি হত্যাকাৰী অতি সোনকালে তদন্ত কৰি ওলোৱাক পোহৰলৈ আনক মাতৃক ন্যায় দিয়ক তেতিয়াহে জোনমণি আত্মাই শান্তি পাব এনেওতো কোনে মাৰিছে এদিনটো গেলি মৰিব তেনেকুৱা মানুহক এজনী 30 বছৰীয়া ছোৱালী মাৰি পেলাই দিছে কিবা যদি তাই ভুল আছিলে আপোনালোকে পকা কৰি এচৰ দি দিব লাগিছিল 2 চৰ দি দিব লাগিছিল কিন্তু তেনেকৈ মাৰি পেলাব নালাগিছিলে আপোনালোকে আজি মাতৃয়ে ইমান দিন হ'ল কান্দি পাগল নিচিনা হৈ গৈছে গতিকে জোনমণি আত্মাই শান্তি পাওক আৰু জোনমণি হত্যাকে তদন্ত কৰি উলিয়াওক তাৰে কামনা কৰি